নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 9ৰ কলা শীৰ্ষক পাঠটিৰ প্ৰাণী কলাৰ বিষয়ে অকমান ক'বলৈ ওলাইছো। আজিৰ এই টপিকটোত আমি আলোচনা কৰিম প্ৰাণী কলা কি, ইয়াৰ ভাগসমূহ আৰু আস্বাদক কলাৰ বিষয়ে অকমান ডিটেইলছত আমি ডিসকাশন কৰিম। এতিয়া প্ৰথমতে আমি জানিব লাগিব কলা কাক কয়। কলা কাক কয় বুলি ক'লে আমি কলাৰ সংজ্ঞা এনেদৰে দিব পাৰো যে কলা হল এক কোষৰ সমষ্টি য'ত একে ধৰণৰ কিছুমান কোষে অথবা বেলেগ বেলেগ কোষে এটা নিৰ্দিষ্ট কাৰ্য সমাধা কৰিবৰ কাৰণে একগোট হৈ থাকে। কলা প্ৰাণী দেহত যিবোৰ কলা পোৱা যায় সেইবোৰক প্ৰাণী কলা বুলি কওঁ আৰু উদ্ভিদত পোৱা কলাবোৰক আমি উদ্ভিদ কলা হিচাপে কওঁ। প্ৰাণী কলা আকৌ পুনৰ 4টা ভাগত বিভক্ত কৰিব পাৰি। আস্বাদক কলা, পেশী কলা, সংযোজক কলা আৰু স্নায়ু কলা। আজি আমি আস্বাদক কলাৰ বিষয়ে অলপ ডিটেইলছত অধ্যয়ন কৰিম। আস্বাদক কলানো কি? আমি আমাৰ ছালখন দেখিছো, তোমালোকে সবেই নিজৰ শৰীৰৰ ছালখন দেখিছা। এই ছালখনৰ কামনো কি? এই ছালখনৰ কাম হ'ল বাহ্যিক যিখিনি ৰ'দ, তাপ, আঘাত এইবোৰৰ পৰা আমাৰ ভিতৰৰ মাংসপেশীবোৰক সুৰক্ষা প্ৰদান কৰা, নহয় জানো? কিবা কাৰণে যদি পৰি খেলোতে দুখ পাই হওক, এক্সিডেন্টত আমাৰ শৰীৰৰ ছালখনৰ ওপৰখণ্ড গুচি যায়, তেতিয়া আমি ভিতৰত খুব কষ্ট অনুভৱ কৰোঁ, জ্বলা পোৰা কৰে, দুখ পাওঁ। গতিকে ইয়াৰ পৰা আমি এটা কথা বুজি পাওঁ যে আস্বাদক কলাই কি কৰে, আমাৰ আভ্যন্তৰীণ অংগসমূহক সুৰক্ষা প্ৰদান কৰে। গতিকে আস্বাদক কলাৰ সংজ্ঞা আমি এনেদৰে দিব পাৰো যে প্ৰাণী দেহক সুৰক্ষা প্ৰদান কৰা বাহ্যিক আৱৰণীখনেই হ'ল আস্বাদক কলা। আস্বাদক কলাক আকৌ পুনৰ 2টা ভাগত বিভক্ত কৰিব পাৰি, সৰল আৰু যৌগিক। সৰল আস্বাদক কলা কোষৰ এটা তৰপেৰে গঠিত, অৰ্থাৎ এটাই তৰপ থাকিব, কোষ বহুতেই থাকিব কিন্তু সেই কোষবোৰৰ এটাই তৰপ থাকিব। আকৌ যৌগিক আস্বাদক কলাত কিন্তু এটাতকৈ অধিক কোষৰ তৰপেৰে গঠিত, অৰ্থাৎ আমাৰ ঘৰখন যদি আমি ইটাৰ গাঁথনিৰে গাঁঠো, এটা গাঁথনিৰ মাত্ৰ যদি থাকে সেইটো হ'ল সৰল আস্বাদক কলাৰ এটা উদাহৰণ, আৰু যদি ইটাৰ গাঁথনি ক্ৰমান্বয়ে ওপৰৰ তৰপবোৰলৈ যাবলৈ আৰম্ভ কৰে সেইটো হ'ব এটা যৌগিক আস্বাদক কলাৰ উদাহৰণ। এই সৰল আৰু যৌগিক আস্বাদক কলাবোৰক আকৌ পুনৰ আমি সৰু সৰু ভাগত বিভক্ত কৰিব পাৰো। কিহৰ ওপৰত ভিত্তি কৰি ভাগ কৰা হৈছে? ইহঁতৰ আকৃতি। কোষৰ আকৃতিৰ ওপৰত ভাগ কৰি সৰল আস্বাদক কলাক পুনৰ কিছুমান ভাগত ভাগ কৰা হৈছে। প্ৰথমতে আমি পাওঁ সৰল ছটিয়া আস্বাদক কলা। এই সৰল ছটিয়া আস্বাদক কলাৰ বৈশিষ্ট্য হৈছে কি? কোষবোৰ চেপেটা। ইয়াৰ আকৃতিবোৰ মাছৰ বাকলিৰ দৰে। মাছ তোমালোকে সবেই দেখিছা, ঠিক মাছৰ বাকলিৰ দৰে কোষবোৰৰ আকৃতি। ঠিক তেনেকৈ পাতল, এই আৱৰণীখনৰ ঘনত্বটো যথেষ্ট পাতল, বেছি ডাঠ নহয়। ইয়াৰ কাৰ্য বা অৱস্থিতি আমি ক'ত পাওঁ? গ্ৰাহনলী বা ইংলিছত এছ'ফেগাছ বুলিও কয়। পাকস্থলী, মুখৰ পৰা খাদ্য গৈ পাকস্থলী পোৱাৰ আগতে গ্ৰাহনলী পাৰ হৈ যাব লাগে। মুখৰ ভিতৰৰ আৱৰণিত পোৱা যায়, হাওঁফাওঁৰ বায়ুমোনা আদিত। সাধাৰণতে এই সৰল ছটিয়া আস্বাদক কলাৰ যথেষ্ট পাতল হোৱাৰ বাবে ই এনেকুৱা অঞ্চলত থাকে য'ত অসমোচিছ বা ডিফিউজন এনেধৰণৰ প্ৰক্ৰিয়াবোৰ সাধাৰণতে সংঘটিত হয়। তাৰপিছত আমাৰ আহিল ঘনকাকাৰ আস্বাদক কলা। কৈছোৱে আগতে যে কোষৰ আকৃতিৰ লগতে ইয়াৰ ভাগবোৰৰ নাম হৈছে
গতিকে তোমালোকে মেথছত নিশ্চয় ঘনকৰ বিষয়ে পাইছাই গতিকে ইয়াৰ কোষবোৰৰ আকৃতি হ'ল ঠিক এটা ঘনকৰ দৰে সেইবাবে ইয়াক কোৱা হৈছে ঘনকাকাৰ আচ্ছাদক কলা ছটিয়া আচ্ছাদক কলাতকৈ ইয়াৰ এইখন আচ্ছাদক কলা অলপ ডাঠ কোষবোৰৰ আকৃতি ঘনকৰ দৰে কেতিয়াবা চিলিয়াযুক্ত হ'ব পাৰে চিলিয়াযুক্ত মানে সৰু সৰু চুলিৰ দৰে কিছুমান আকৃতি ইয়াৰ অৱস্থিতি বৃক্কৰ আভ্যন্তৰীণ নলিকাত এনে কোষ পোৱা যায় স্তম্ভাকাৰ আচ্ছাদক কলা স্তম্ভ মানে হ'ল পিলাৰ বা খুঁটা গতিকে আমি ইয়াত দেখিছোঁ যে কোষবোৰৰ আকৃতি দীঘলীয়া আগৰবোৰত ইমান দীঘলীয়া নাছিল কিন্তু ইয়াত দেখিছোঁ কোষবোৰৰ আকৃতি যথেষ্ট দীঘলীয়া বা স্তম্ভ এটাৰ দৰে দেখিবলৈ সেইবাবে এইবোৰক কোৱা হয় স্তম্ভাকাৰ ইংলিছত কয় কলমনাৰ এই স্তম্ভাকাৰ আচ্ছাদক কলাৰ বৈশিষ্ট্যবোৰ হ'ল কোষবোৰৰ আকৃতি দীঘলীয়া স্তম্ভৰ দৰে কেতিয়াবা চিলিয়াযুক্ত হ'ব পাৰে যেনে শ্বাসনলীৰ কোষবোৰ অৱস্থিতি ক্ষুদ্ৰান্তৰ বেৰ শ্বাসনলিকা আদি চিলিয়াযুক্ত কোষবোৰ ক্ষুদ্ৰান্তৰ বেৰ বা শ্বাসনলিকাত থাকিলে ইহঁতে কেনেধৰণে সহায় কৰে যেনে বায়ুটো চিলিয়াবোৰে ভিতৰলৈ ঠেলি দিবলৈ শ্বাসনলিকাইদি ভিতৰলৈ ঠেলি দিবলৈ সহায় কৰে ঠিক তেনেকৈ ক্ষুদ্ৰান্তৰ বেৰতো যিবোৰ ভিলাই থাকে আঙুলিৰ দৰে কিছুমান প্ৰৱৰ্ধক থাকে গতিকে সেই ভিলাইবোৰত কি কৰে এই চিলিয়াযুক্ত স্তম্ভাকাৰ আচ্ছাদক কলাই আকৌ খাদ্যৰ অৱশোষণ হওঁতে সহায় কৰে এতিয়া যৌগিক আচ্ছাদক কলা আমি জানো স্তৰীভূত ছটিয়া আচ্ছাদক কলা স্তৰীভূত মানে ইমান সময়ে মই যিবোৰ কোষৰ কথা কৈছিলোঁ তাত দেখিছোঁ যে কেৱল এটাই তৰপ আছে বহুত তৰপ নাই কিন্তু ইয়াত আমি দেখিম যে কোষৰ ভালেকেইটাও তৰপ আছে এটাৰ ওপৰত এটা আনটোৰ ওপৰত এটা আনটোৰ ওপৰত এটা তেনেকৈ যথেষ্ট কোষৰ তৰপ আছে গতিকে এইটো কিহৰ ভিতৰত পৰিব যৌগিক আচ্ছাদক কলাৰ ভিতৰত পৰিব ইয়াৰ কাৰ্য কি এই কোষে আভ্যন্তৰীণ অংগসমূহ বাহ্যিক আঘাতৰ পৰা ৰক্ষা কৰে আমাৰ ছালখন মই যে প্ৰথমতে উদাহৰণ দিছিলোঁ ছালখনৰ এই ছালখনো আহিব স্তৰীভূত আচ্ছাদক কলাৰ ভিতৰতে জিভাৰ ওপৰৰ অংশ গ্ৰাহনলী আদিত এনে ধৰণৰ কলা পোৱা যায় ষ্টুডেণ্টছ তোমালোকে এই আচ্ছাদক কলাসমূহৰ বৈশিষ্ট্যবোৰ আৰু ক'ত পোৱা যায় ইহঁতৰ অৱস্থিতি এই বস্তুখিনি ভালদৰে মনত ৰাখিবা কাৰণ তোমালোকৰ পৰীক্ষাত হয়তো ক'ত পোৱা যায় বৃক্কৰ নলিকাত পোৱা আচ্ছাদক কলাৰ নাম লিখা নহলে বা ঘনকাকাৰ আচ্ছাদক কলা ক'ত পোৱা যায় এনে ধৰণে তোমালোকৰ কোৱেশ্চন তোমালোকে পাবা গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে পঢ়িবা পৰৱৰ্তী পৰ্যায়ত আকৌ আমি আন কলাসমূহৰ বিষয়ে পুনৰ আলোচনা কৰিম ধন্যবাদ